বিগত দিনৰ পৰা আমি নীলবাগান লাইভ সকলোৱে চাই আহি আছোঁ আৰু আমি সকলো ৰাইজৰ সমৰ্থনত আজি 2 লাখ ফলোৱাৰ্ছ যিহেতু নীলবাগান লাইভৰ হৈছে। নীলবাগান লাইভক আমি প্ৰথমতে আমি আমাৰ অন্তঃস্থলৰ পৰা আমি ধন্যবাদ জনাম। নীলবাগান লাইভক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত আজি তেওঁ এইখিনিত উপনীত হৈছে। গতিকে অনাগত দিনত কমচে কম 2-3 মিলিয়ন ফলোৱাৰ্ছ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই কথা তেতিয়া সম্ভৱ হ'ব যেতিয়া আমি সকলোৱে মিলি তেওঁক সহযোগ কৰিম আৰু তেওঁ যিদৰে কাম কৰি গৈছে ইনশাআল্লাহ অতি কম সময়ৰ ভিতৰত তেওঁৰ আশা পূৰণ হ'ব বুলি মই আশাবাদী। আসসালামু আলাইকুম ওয়া বারাকাতুহু। আজি এই নীলবাগান লাইভে 2 লাখ ফলোৱাৰ অতিক্ৰম কৰাৰ এই সময়ত আমি সমবেত হোৱা সকলো মানুহ আৰু যিবোৰে নীলবাগান লাইভ চাই থাকে সেইবোৰ মানুহক আমি অন্তৰেৰে ধন্যবাদ দিওঁ আৰু নীলবাগান লাইভে যে 2 লাখ ফলোৱাৰ্ছ অতিক্ৰম কৰিছে আমি নীলবাগান লাইভৰ যিবোৰ সাংবাদিকসকল আছে তেখেতসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ থাকিল আৰু আমি আশা কৰোঁ আৰু দোৱা কৰি থাকিম যে নীলবাগান লাইভে 2 লাখ কিয় 1 মিলিয়ন 2 মিলিয়ন 3 মিলিয়ন ফলোৱাৰ অতিক্ৰম কৰক আৰু আমি সকলোৱে মিলি যদি সহযোগিতা কৰোঁ তেতিয়াহ'লে এইটো সম্ভৱ হ'ব ইনশাআল্লাহ। আৰু নীলবাগান লাইভ ফলোৱাৰ্ছক মই শুভেচ্ছা দিম। তেওঁলোকৰ চেনেল তেওঁলোকে 2 লাখ লাভ কৰিছে আৰু তেওঁলোকৰ এই ফলোয়িঙৰ বা তেওঁলোকৰ চেষ্টাত নীলবাগান লাইভ ইমানখিনি আহিছে আৰু গণতন্ত্ৰক মই কম ডেমক্ৰেচিক হিষ্টৰী ষ্ট্ৰেংথেন কৰিছে। আজি সৰু সৰু চহৰত সৰু সৰু গাঁৱত এইবোৰ চেনেলে যেনেকৈ আমাৰ এই সৰু সৰু ঠাইবোৰৰ সমস্যা আজি উঠাই ধৰিছে সেইটো হয়তো ষ্টেট বা নেশ্যনেল লেভেলৰ নিউজ চেনেলবিলাকে নোৱাৰিলে হয়। গতিকে এই চেগতে এইটো তেওঁলোকৰ চেনেল তেওঁলোকে কৰিছে নিজৰ কাৰণে কৰিছে তেওঁলোকলৈ শুভেচ্ছা। নীলবাগান লাইভৰ যিগৰাকী মুখ্য সম্পাদক আছে তেওঁলোকেও শুভেচ্ছা আৰু মোৰ আশা এই 2 লাখ to 20 লাখ হ'বলৈ হয়তো বহুত বেছি সময় নালাগিব যদি আমি চেষ্টা অব্যাহত ৰাখোঁ। হয়, ইতিমধ্যে গম পাইছোঁ যে নীলবাগান লাইভে ইতিমধ্যে 2 লাখ ফলোৱাৰ্ছ অতিক্ৰম কৰিছে। গতিকে এই শুভ মুহূৰ্তত মই সমূহ দৰ্শকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ এই যিটো সামাজিক মাধ্যমত যি ছ'চিয়েল মিডিয়া যি চেনেল চলি আছে এই চেনেলৰ যোগেদি সমাজ ব্যৱস্থাৰ যি ইতিবাচক যিবিলাক কাম কাজ সেইবিলাক সমাজৰ মাজলৈ বহলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰা হৈছে যিটো এটা ইতিবাচক চিন্তা। গতিকে এই মুহূৰ্তত যিসকলে সহযোগ আগবঢ়াইছে বা বিভিন্ন সময়ত বা বাতৰি যোগান দি নীলবাগান লাইভক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ নীলবাগানবাসী হিচাপে ময়ো গৌৰৱবোধ কৰিছোঁ যিহেতু বৃহত্তৰ নীলবাগান অঞ্চলৰ লাইভ হিচাপে নীলবাগান লাইভটো এটা সুনাম আছে। তেওঁলোকে সদায় মই দেখিছোঁ সত্যনিষ্ঠ আৰু যিখিনি সমাজৰ প্ৰয়োজনীয় যিখিনি বিষয় বা বিভিন্ন সমস্যা আছে সেইবিলাক তেওঁলোকে দাঙি ধৰে। লগতে যিসকল ফলোৱাৰ তেওঁৰ প্ৰায় 2 লাখ হৈছে সকলো ফলোৱাৰকো মই ধন্যবাদ জনাইছোঁ আৰু স্বত্বাধিকাৰী হাফিজ হাৰুন চাহাবকো মই ধন্যবাদ জনাইছোঁ। তেওঁ এজন ভাল মানুহ আৰু ভাল এজন সাংবাদিক। তেওঁৰ কথা বাৰ্তাবিলাকো মই দেখিছোঁ বৰ মাৰ্জিত আৰু ধুনীয়া কথা বতৰা। আমি এই সুযোগতে সকলো ফলোৱাৰক ধন্যবাদ জনোৱাৰ লগতে নীলবাগান লাইভৰো উত্তৰোত্তৰ কামনা কৰিছোঁ।